নমস্কাৰ আজি হ'ল 31 তাৰিখ আমাৰ 31 ডিসেম্বৰ আৰু আজি আমাৰ SSCGD 2024 এপ্লাই কৰাৰ লাষ্ট ডেট 31/12/2023 ৰাতি 11টা লৈ আজি এপ্লিকেশন আমাৰ সাবমিটৰ সময় থাকিব কিন্তু আজি এসপ্তাহ লাষ্ট 10 দিনৰ পৰা সাৰ্ভাৰৰ অৱস্থা একদমই বেয়া তো আজিলৈকে হয়তো কোনো এপ্লাই কৰিব নাই কিছুমানৰ ৰৈছিল কিছুমানে সাৰ্ভাৰৰ কাৰণে এপ্লাই হোৱা নাই বুলি কৈ আছিল তেওঁলোকে ট্ৰাই কৰক লাষ্ট মুহূৰ্তলৈকে ট্ৰাই কৰক হঠাৎ কেতিয়াবা হৈ যাব পাৰে এৰি দিব নালাগে তো আজিৰ পিছত আমাৰ এপ্লিকেশন অফ হৈ যাব তাৰ ওপৰত কেইটামান আজি অকমান সৰু সৰু পইণ্ট আলোচনা কৰিম উইনবাৰ এইটো আমাক অপচন নিদিয়ে এইটো যেটো আমাৰ ডেটস অফ উইন্ডো ফৰ এপ্লিকেশন ফ্ৰম কাৰেকশন এইটো উইন্ডো আগৰ কোনোবাৰত আমি দেখা পোৱা নাছিল এইবাৰ প্ৰথম দিছে তো এইটো আমাৰ কাৰোবাৰ যদি কিবা সৰু সৰু চেঞ্জেছ মানে কাৰেকশন কৰিব লগা আছে আমাৰ ফৰ্মত কিবা কিবি ধৰি লওক পাৰ্সেন্টেজ মেট্ৰিকৰ ডিটেইলছ তাৰ পিছত নহলে পোষ্ট প্ৰিফাৰেন্সৰ ওপৰত যদি কিবা সৰু সুৰা কাৰেকশন আছে আমি 4/1/2024 পৰা 6/1/2024 লৈ কৰিব পাৰিম 4 তাৰিখ 5 তাৰিখ 6 তাৰিখ 3 দিন সময় পাম আমি এইটো সৰু সুৰা চেঞ্জেছ আমি কৰি ল'ব পাৰো লগতে আৰু এটা মানে কথা কও কিছুমানৰ হয়তো এপ্লাই হৈছে কিন্তু পেমেন্ট হোৱা নাই সাগে পেমেন্টটো ৰৈ আছে তেওঁলোকে কি কৰিব পাৰে পেমেন্টৰ যেটো ইয়াতে দিয়া আছে যে লাষ্ট ডেট এণ্ড টাইম ফৰ মেকিং অনলাইন ফি পেমেন্ট 1/1/2024 তো কালিলৈকে এইটো টাইম থাকিব পেমেন্টটো কৰাৰ তো পেমেন্টটো কালিলৈ কৰিব পাৰিব যদি পেমেন্ট ৰৈ আছে এটা মই সৰু পইণ্ট ইয়াতে কম আৰু এইটো আমাৰ এপ্লিকেশন স্ট্যাটাসত কন্টেন্ট নট ভেৰিফাইড যেটো আহি থাকে আমি এতিয়া যদি আমাৰ স্ট্যাটাসটো চাব খুজো তাতে এনেকা থাকিব যে ৰেজিষ্ট্ৰেচন কমপ্লিট ফটো সিগনেচাৰ আপলোডেড এপ্লাই ফ্ৰম কমপ্লিটেড পেমেন্ট স্ট্যাটাস এইটো ইনকমপ্লিট আছে বাৰু কমপ্লিটেড বাট কন্টেন্ট নট ভেৰিফাইড বুলি আহিব তো এইটো যদি আছে চিন্তা কৰিব নালাগে এইটো সকলোৰে আছে সকলোৱে এইটো বৰ্তমান কন্টেন্ট নট ভেৰিফাইডেই থাকিব এইটো পিছত এইবিলাক ডিপাৰ্টমেন্টালি ভেৰিফাই হ'লে এইবিলাক নোহোৱা হৈ যাব কিন্তু এইটো মানে কন্টেন্ট নট ভেৰিফাইড হৈছে মানে ৰিজেক্টেড মোৰ এপ্লিকেশনটো তেনেকুৱা নহয় তো এইটো চিন্তা কৰিব লগা একো নাই বাকি এটা সৰু পইণ্ট কম বহুতে এইটো এপ্লাই কৰিছে নিজে কৰিছে কিছুমানে কেফেত কৰিছে তো এবাৰ এপ্লিকেশনটো চাই ল'ব কালি আজিৰ ভিতৰত কালি সাৰ্ভাৰ যেটো ভাল হ'ব এবাৰ চাব যে পেমেন্টটো হৈছে না নাই কেতিয়াবা কি হয় পেমেন্টটো মানে পেমেন্ট নহয় কেতিয়াবা হলে আৰু ৰিফান্ড হৈ যায় অটোমেটিক একাউন্টত তো গম নপোৱাকৈ যদি ৰিফান্ড হৈছে আমি গমই নাপাওঁ আমাৰ পেমেন্টটো হিফালে কাটিছিল বাট ৰিফান্ড হৈ গ'ল কিন্তু কাৰণ এপ্লিকেশন ফৰ্মখন আমি পেমেন্ট নকৰাকৈ ডাউনলোড কৰিব পাৰো তো এপ্লিকেশনখন ডাউনলোড হৈছে মানে যে পেমেন্ট হৈছে এটো কথা নহয় তো এবাৰ চাব যে পেমেন্টটো কমপ্লিট হৈছে না নহয় তাতে ডাবল ভেৰিফিকেশনৰ অপচন আহে এবাৰ পেমেন্ট বিলাক চাই ল'ব যেটো কালিলৈ সময় থাকিব পেমেন্টৰ যদি পেমেন্টটো কিবা কাৰণত হোৱা নাই পেমেন্টটো কৰি থব পাৰিব এইটো আছিল বাকি আজি হ'ল 31 ডিসেম্বৰ আমাৰ এইটো বছৰ আৰু শেষ আৰু 2023 টো ভাল বেয়াৰ মাজত সকলোৰে গ'ল আই হোপ 2024 আমি সকলোৱে চাকৰি পাও কবাত নহয় কবাত ফোৰ্সত হওক সিভিলত হওক সকলোৰে ড্ৰিমবোৰ পুৰা হওক তাৰে কামনা কৰো আৰু আমি অহাকালি সাগে অহাকালি নতুন বছৰৰ নতুন ভিডিঅ'ত আমি গিভৱেটোৰ এনাউন্সমেন্ট কৰিম কালি মই কিতাপখনৰ এনসাৰটো কোনি পাব হেতু দি দিম তাৰ ভিডিঅ' মেবি কালি পসিবিলিটি আছে কালি মই দিয়াৰ ভাবি আছো মই কালি দিম না দিও বাট নহব পাৰে তে চাও কালিলৈ কি হয় বাকি সকলোকে হেপী নিউ ইয়াৰ এডভান্স সকলোৰে ড্ৰিমবোৰ পুৰা হওক আজিলৈ এখিনিয়ে ধন্যবাদ জয় অসম